কবিতাৰ শিৰোনামা ঘৰ। এখন গাঁৱত লৰালিতে এবাৰ এনেকুৱা এটা ঘৰ দেখিছিলোঁ, যিটো ঘৰৰ শীতল বৈশিষ্ট্যই হৃদয়ৰ ঘৰ এটা সজাৰ সপোনেৰে পোখা মেলিছিল। মই দেখা ঘৰটো পকা অথবা টিনৰ নাছিল, বাঁহ, খেৰ, ইকৰা আদিৰে সাধাৰণভাৱে সজোৱা ঘৰ। দেউতাক ঘৰটোৰ কথা কোৱা সান্তনা দি কৈছিল, তাতকৈ আৰু মজবুত ঘৰ বনাবি। হয়, দেউতাৰ কথাই ঠিক। এতিয়া ঘৰ এটা সজাৰ ব্যস্ততাৰে ইফাল সিফাল দৌৰিছোঁ। ইঞ্জিনিয়াৰৰ দ্বাৰা নক্সাও অঁকাই অনা হ'ল, কিন্তু যিটো ঘৰেৰে মোৰ বুকুত সপোনৰ আৰম্ভণি আজি এখোপ চৰা হ'ল। ঘৰটো সজাৰ কাৰণে ইটা, বালি, চিমেণ্ট, ৰড আদি বজাৰৰ পৰা ক্ৰয় কৰা হ'ল। গোলাপ ৰাজমিস্ত্ৰীকো খবৰ দিলোঁ। সময়ত তেওঁ আহিল। কনষ্ট্ৰাকশ্যন আৰম্ভ হ'ল। এতিয়া ভাবিছোঁ, বজাৰত বস্তুৰ চাহিদা অনুসৰি মূল্য নিৰ্ধাৰণ। হয়তো কাইলৈ কি ঠিক। সেইবাবেই এমহলাৰ পৰা যদি দুমহলীয়া কৰা হয় ঘৰটো বেয়া নহ'ব নিশ্চয়। এতিয়া গোলাপ ৰাজমিস্ত্ৰীয়ে 4 বেৰৰ ইটা গাঁঠি গৈ আছে, আৰু ইটাৰ সমান ওখ হ'বলৈ গৈ মই ক্ৰমে চাপৰ হৈ আহি আছোঁ। হয়, মই ক্ৰমে চাপৰ হৈ আহি আছোঁ। ধন্যবাদ।